हाय फ्रेंड्स मोर चेनेलर नतुन एटा भिडिओলৈ আপোনালোকক সকলোকে আকৌ স্বাগতম জনাইছো আৰু আজি মই বনাবলৈ লৈছো আলু কচুৰ এখন আঞ্জা আৰু মই কেনেকৈনো বনাও আঞ্জাখন চাও আহকচোন আৰু এয়া মই কচুখিনি বাকলি গুচাই কাটি লৈছো আৰু এইটো সাইজতে মই কচুখিনি কাটি লৈছো আৰু এতিয়া এইখিনি মই ভালকে ধুই ললো তাৰ পাছত এতিয়া ফ্ৰাই কৰি লম আৰু এয়া মই অলপ নিমখ আৰু অকণমান হালধি দি আলু আৰু কচুখিনি ফ্ৰাই কৰি লৈছো এয়া কচুখিনি ফ্ৰাই হৈ গৈছে এতিয়া মই এইখিনি নমাই লম আৰু এইফালে মই এডখৰ আদা আৰু এটা বিলাহী পেষ্ট কৰি লৈছো ইয়া বিলাহী আৰু আদা পেষ্টখিনি হৈ গ'ল আৰু এতিয়া এটা বাটিত মই এই 2 চামুচ দৈ লৈ লম হালধি অকণমান জিৰা ধনিয়া গুড়ি আৰু অকণমান ৰেড চিলি পাউডাৰ আৰু এতিয়া এইখিনি মই ভালকে ফেটি লম এতিয়া মই তেল গৰম হৈ যোৱাৰ পিছত এতিয়া মই শুকান জলকীয়া দি দিছো তাৰ পাছত দি দিছো এই গোটা জিৰা আৰু আজওইন অকণমান আৰু হিং তাৰ পাছত দি দিছো এই বিলাহী আৰু আদাৰ পেষ্টখিনি দি দিছো ফেটি লোৱা দৈখিনি আন্দাজ মতে নিমখ দি দিছো আৰু দুটা কেঁচা জলকীয়া আৰু এয়া অলপ দেৰি ভজাৰ পিছত এতিয়া তেল এৰি দিছে এতিয়া মই ইয়াতে এড কৰি দিম আলু কচু ফ্ৰাইখিনি এতিয়া মই ইয়াতে আলু কচুখিনি দি দিওঁ এতিয়া হৈ গৈছে মই অলপ পানী এড কৰিছো আৰু এতিয়া ইয়াতে মই অকণমান গৰম মছলা এড কৰিছো আৰু একেবাৰে লাষ্টত দি দিছো মই ধনিয়া পাত আৰু এয়া হৈ গৈছে মোৰ আলু কচুৰ আঞ্জাখন আৰু মোৰ ৰেচিপিটো চাই যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে মোক লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ